নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। মই আজি আপোনালোকৰ আগত বনাই দেখুৱাম আমৰ আচাৰ নতুন পদ্ধতি আৰু অতি সহজতে ঘৰতে বজাৰৰ দৰে কেনেকৈ বনাব পাৰি। প্ৰথমতে মই আমখিনি ধুনীয়াকৈ ধুই ল'লোঁ, পানীটো শুকুৱাই ল'লোঁ আৰু আমখিনি মই এতিয়া কাটি লওঁ। আপোনালোকে আমখিনি সৰুকৈও কাটিব পাৰে বা ডাঙৰকৈও কাটিব পাৰে, আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে কাটিব। আৰু এনেকৈ সেই বগাৰ গুটিটো আঁতৰাই ল'ব আৰু কাটি আম যিহেতু আমাৰ ছিজনৰ ফল নহয় জানো, সেইবাবে যদি আমি বছৰটোৰ কাৰণে যদি আমৰ আচাৰ অকণমান থ'ব পাৰোঁ, আমাৰ বছৰটোৰ কাৰণে আমি সোৱাদ ল'ব পাৰিম। আৰু ধুনীয়াকৈ এতিয়া মোৰ আমখিনি কটা হৈ গ'ল। মই এনেকৈ আমখিনি কাটি ল'লোঁ ধুনীয়াকৈ। আপোনালোকেও এইটো ষ্টাইলতো কাটিব পাৰে বা দীঘলীয়াও কাটিব পাৰিব, আপোনাৰ নিজৰ ইচ্ছামতে আপোনালোকে আমখিনি কাটিব। মই এতিয়া আমখিনি এটা কণ্টেইনাৰতে এটাত ভৰাই ল'ম। ইয়াতে মই 3 চামুচ নিমখ ঢালি দিম। আৰু এনেকৈ যদি নিমখ দিলে ভেঁকুৰ নুঠে আৰু কম তেলতো ৰাখিব পাৰিব আৰু বহুত দিনৰ বাবে আপোনালোকে একো বেয়া নহয় আচাৰখিনি। এতিয়া মই এনেকৈ 3 দিন ভৰাই থৈ দিম নিমখত দি আমখিনি। আমখিনি মই নিমখত দিয়া মোৰ 3 দিন হৈ গ'ল। এতিয়া মই আমখিনি উলিয়াম। চাওকচোন, একদম বইল আমৰ দৰে হৈ যায় দেখিবলৈ। এনেকৈ যদি নিমখত থৈ দিয়ে তেতিয়া আচাৰটো মানে বেয়া নহয়, বহুত দিনলৈকে আপোনালোকে ৰাখিব পাৰিব আৰু কম তেলত ব্যৱহাৰ কৰিলেও আপোনালোকৰ তেল বেয়া নহয় আমখিনি আচাৰখিনি। চব একদম বইল আমৰ দৰে হৈ গৈছে। এতিয়া মই এটা বাচনত এইখিনি আমখিনি ধুনীয়াকৈ এখন চাকনিয়ে মই আমখিনি উলিয়াই লৈছোঁ পানীটো ইয়াৰ। এতিয়া মই আমখিনি এনেকৈ ধুনীয়াকৈ এনেকৈ মেলি মানে 1 ঘণ্টা মই ৰ'দত দি দিম। বেছি মই ৰ'দত নিদিওঁ, কাৰণ মই আমখিনি বেছি নুশুকুৱাওঁ, কাৰণ মই অলপমান আধা শুকানকৈ মই ৰাখিম আমখিনি। তেনেকৈ বজাৰৰ আমবোৰ যিটো ষ্টাইলত থয়, মই সেইটো ষ্টাইলত মই আচাৰখিনি বনাম। এতিয়া মই এনেকৈ ৰ'দত দি দিম আমখিনি। মই এতিয়া ৰ'দৰ পৰা আমখিনি আনিলোঁ, 1 ঘণ্টা হৈ গ'ল মোৰ। মই কিন্তু ৰ'দত দিয়া আগতে অলপমান হালধি সানি লৈছিলোঁ। হালধি আপোনালোকে আচাৰখিনি মছলাখিনিৰ লগতো মিক্স কৰিও দিব পাৰে আৰু এনেকৈ ৰ'দত দিয়া আগতেও এনেকৈ দি ল'ব পাৰে। এতিয়া চাওকচোন, এইটো মই যিটো নিমখৰ জেক আছিলে পানীয়, সেইটো শুকাই গ'ল। এনেকৈ মই আধা শুকানকৈ লৈছোঁ, মানে টাইট হোৱা নাই এইটো। এতিয়া মই আপোনালোকক আচাৰখিনি কেনেকৈ মিক্স কৰে মই সেইটো দেখাইছোঁ।
মোৰ এতিয়া মছলাখিনি হৈছে এইখিনি হৈছে মই শুকান গুড়ি লৈছোঁ, শুকান জলকীয়া গুড়ি, মই কেঁচা জলকীয়া নাই লোৱা, ব্যৱহাৰ নাই কৰা। আৰু এইখিনি হৈছে মোৰ কাশ্মীৰী মিৰ্চ জলকীয়া। আৰু এইখিনি মোৰ গোটা মছলা, চব মিক্স মছলা আছে ইয়াত। মই অলপ আধা পিছাকৈ মই লৈছোঁ। আৰু ইয়াৰখিনি হৈছে তেল, মই তেল 100 গ্ৰামমান লৈছোঁ। এতিয়া মই এইকেইটা আপোনালোকক মই মিক্স কৰি দেখাইছোঁ। প্ৰথমতে এটা মই বাচন লৈ লৈছোঁ। তাৰপাছত মই ইয়াত এইখিনি মোৰ লাল কাশ্মীৰী মিৰ্চ জলকীয়াখিনি মই দি দিছোঁ। তাৰপাছত মই এইখিনি যিখিনি শুকান জলকীয়া গুড়ি দি দিছোঁ। আপোনালোকে কেঁচা জলকীয়াও দিব পাৰে। মই শুকান জলকীয়া গুড়ি দিছোঁ। আৰু এইখিনি হৈছে গোটা মছলা, যিখিনি মই মিক্স মছলা বুলি কৈছিলোঁ সেইখিনি। তাৰপিছত এইখিনি মই তেলখিনি ইয়াৰ ওপৰতে দি দিছোঁ। তেলখিনি কিন্তু মই অলপমান গৰম কৰি লৈছিলোঁ। মই গৰম তেল ব্যৱহাৰ কৰিছোঁ। গৰম তেলখিনি এতিয়া মোৰ চব মছলাখিনি দি দিয়া হৈ গ'ল। এতিয়া মই এইখিনি মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। এনেকৈ যদি থয়, কিন্তু সময়টো অলপমান বেছি হৈছে মোৰ বনোৱা ষ্টাইলটো। কিন্তু আচাৰখিনি বহুত দিনলৈকে ভাল হৈ থাকিব। আপোনালোকে যদি এনেকৈ নিমখত দি থৈ দিয়ে, আচাৰখিনি বহুত দিনলৈকে ভাল। আৰু কম তেলতো যদি আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়া বহুত ধুনীয়া হৈ থাকিব আচাৰখিনি, কোনো ভেঁকুৰ নুঠে। সেইবাবে মই এনেকৈ নিমখত দি থওঁ, নিমখত ভৰাই। আৰু নিমখটো ইয়াত সোমাই যায়, মানে খাবলৈ বহুত ধুনীয়া সোৱাদ হয়। এতিয়া মোৰ এইখিনি হৈ গ'ল মিক্স কৰা। এতিয়া মই এতিয়া এটা বৈয়ামত ভৰাই থৈ দিওঁ। মই এতিয়া আচাৰখিনি এটা বৈয়ামত এনেকৈ ভৰাই থৈছোঁ। আপোনালোকেও এনেকৈ চিচাৰ বৈয়ামত বা প্লাষ্টিকৰ বৈয়ামতো ভৰাই ৰাখিব পাৰিব। চাওকচোন কিমান ধুনীয়া হৈছে কালাৰটো, খাবলৈও বহুত সোৱাদ হয় এনেকৈ আচাৰ বনালে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। নমস্কাৰ।